फ्रेंड्स गुड आफ्टरनून। तो এতিয়া পুৰা একেবাৰে ভাত পানী খাই লৈ ওলালোঁ অলপ মোৰ লগৰ এজনৰ ঘৰত গৈ আছোঁ। তো তাৰ পৰা আমি দুজন লগ হৈ কেনে আপোনালোকক এটা ঠাইত লৈ যাম গোৱালপাৰা। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। পৰা ওলাই এই আমাৰ মেইন ৰোডৰ পিনে আহিলোঁ। এইটো হৈছে মেইন ৰোড। গৰমটো অলপ অভাৰ দিছে আজি, মুখখন কলা কলা দেখা গৈছে চাগে, বেয়া নাপাব দেই। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, ফ্ৰেণ্ডটো লগ ধৰি আহোঁ। মই গৈ আছোঁ, ইয়াৰ ঘৰ পামেই আৰু। ইয়াৰ বহুত গৰমি ৰে বাবা, কিন্তু একো নাই, আপোনালোকৰ কাৰণে কৰিছোঁ আৰু ছাপোৰ্ট কৰিব। চাই থাকক আপোনালোকে ভিডিঅ'টো। তো গাইছ ফাইনেলি আহি পালোঁ। এইয়া ওলাইছে আমাৰ চেনেলৰ আৰু এটা পাৰ্চন। তো এতিয়া চাই থাকক, আমি দুজন গৈ আছোঁ। গাইছ এইখন হৈছে আমাৰ গোৱালপাৰাৰ ঈদগাহ ময়দান। যাতে আমার আরিয়ান দাদাক লগ পালো। আমার আরিয়ান দাদাক লগ পালো। কবি সিং আহি আছে, ক্রিটিক বিচাৰি আহি আছে। এখন কি বাজার কই দিয়া দাদা? বড় বাজার, আমার গোৱালপাৰাৰ ডাঙৰ বাজার, মানে বড় বাজার। এখন সব বন্ধ আছে বর্তমান। মানে আমাৰ গোৱালপাৰাখনত আপোনাৰ সেউজীয়া পৰিৱেশটো অলপ বেছি বিউটিফুল নেচাৰ। মানুহ চানুহ কিবা এটা ৰেপ গাই দিয়া। ৰেপ चल चल तू एक मलमल का कपड़ा है, हाथों को खोल के देख जो तूने पकड़ा है, बातों से खुश तू जिस पे तू झगड़ा है, तेरा भाई बहुत हार्ड तुझे मैंने पकड़ा है। আপোনালোকক এটা সৌন্দৰ্য দেখাবলৈ গোৱালপাৰাৰ, ভিডিঅ'টো চাই থাকক। এট দ্য এণ্ড আমি আহি পালোঁ কাছাৰী ঘাট, গোৱালপাৰা কাছাৰী ঘাট।
গোৱালপাৰা কাছাৰী ঘাট লোকেশ্যনটো চাওক গাইছ ইয়াতে মানে চিল কৰিবলৈ আহে মানুহে ইয়াৰ লোকেশ্যনটো ধুনীয়া লোকেশ্যন হয় তো আমাৰ মুজাক্কিৰ দাদা কেনে আছে আপোনালোকে ভালে আছে মুজাক্কিৰ দাদা এটা চেনেল আছে মুজাক্কিৰ দাদাৰ চেনেলটোৰ নাম কৈ দিয়ক মুজাক ব্লগ তো আপোনালোকে যাব ছাবস্ক্ৰাইব কৰিব লগতে আমাৰটোও কৰিব গোৱালপাৰা শ্বাহৰুখ খান প্ৰস্তুতে AT Music. আমাৰ গোৱালপাৰাৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক মই লাহে লাহে দেখাই থাকিম ব্লগবিলাকত ছাপোৰ্ট কৰি থাকিব এইটো ষ্টাৰ্টিং হয় এটা জাষ্ট অ' দাদা কিবা কওক দাদা বেটে নমস্কাৰ দি তো এইবিলাক হৈছে গোৱালপাৰাৰ পাৰ্কাৰ দেই দাদা ভিডিঅ'টো আমাৰ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল আৰু শ্বেয়াৰ কৰিব ধন্যবাদ তো আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম গাইছ ষ্টে চেফ ষ্টে হোম